নমস্কাৰ বন্ধু বান্ধৱসকল, আজি মই আপোনালোকৰ সময়ত বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু বহুত গুৰুত্বপূৰ্ণ। আজি আমি চেক কৰিম পেন কাৰ্ড বনাব দিয়াৰ পিছত পেন কাৰ্ড আহিছে নে নাই, কেতিয়া আহিব বা কোনখিনি ঠাইত আহি পালে আমি চেক কৰিম। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে যিকোনো এটা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ লগে লগে সাৰ্চ বাৰত টাইপ কৰিব পেন কাৰ্ড ষ্টেটাছ। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এখন ইণ্টাৰফেচ আহিব। এখন ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে যিটো অপশ্যন প্ৰথমত দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব প্লিজ সিলেক্ট টাইপ অফ এপ্লিকেশ্যন। আপোনালোকে এইটো সিলেক্ট কৰিব। পেন কাৰ্ড নিউ চেঞ্জ ৰিকুৱেষ্ট ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব একনলেজমেণ্ট নাম্বাৰ। এইটো একনলেজমেণ্ট নাম্বাৰ আপোনালোকে সঠিক হিচাপত দিব লাগিব। মই দি আছোঁ, আপোনালোকে চাই থাকিব। তাৰপিছত আপোনালোকে কেপচাৰ কেইটা দিব লাগিব সঠিক হিচাপত। মই দি আছোঁ, আপোনালোকে চাই থাকিব। 6KKN। তাৰপিছত ছাবমিট বটন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিব এখন ইণ্টাৰফেচ আহিছে। ইণ্টাৰফেচ অহাৰ লগে লগে দেখিব পাৰিব আপোনাৰখন সম্পূৰ্ণৰূপে হৈ গ'ল। একনলেজমেণ্ট নাম্বাৰ আহি গ'ল। তাৰপিছত আপোনালোকে কেটাগৰী ষ্টেটাছ এইটো সিলেক্ট কৰিব। এইটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকে এইটো কপি কৰি ল'ব। কপি কৰাৰ লগে লগে আপোনালোকে সাৰ্চ কৰিব। কপি কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিব। কপি কৰাৰ লগে লগে আপোনালোকে এইটো কপি কৰি লৈ ল'ব। কপি কৰাৰ লগে লগে আপোনালোকে বেক কৰিব। বেক কৰাৰ লগে লগে আপোনালোকে আৰু এখন ইণ্টাৰফেচ ওপেন কৰিব যে ইণ্ডিয়ান পোষ্ট। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰথম যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো যে কপি কৰিছিলে এইটো আপোনালোকে ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব পাৰিব যে আপোনাৰখন ক'ত ডেলিভাৰী হৈছে, কেতিয়া আপোনালোকে এপ্লাই কৰিছে, সব ডিটেইলছ আহিব। তাৰপিছত আপোনালোকে এইটো নাম্বাৰ ইয়াত বহুৱাই দিব। তাৰপিছত আপোনালোকে এইটো অংক কৰিব লাগিব। 6+1 কিমান হয় আপোনালোকে কওকচোন মোক। তাৰপিছত সাৰ্চ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিব আপোনাৰখন সম্পূৰ্ণৰূপে আহি গ'ল। আপোনালোকে চাব পাৰে কেতিয়া আপোনালোকে ৰিচিভ কৰিব পাৰে, ডেলিভাৰী লোকেশ্যন ক'ত হ'ল, মুৰাজাৰ আপোনালোকে দেখিব পাৰিব। আৰু ডিটেইলছ আছে, আপোনালোকে টাইম, ডেট, অফিচ আপোনালোকে সব চাব পাৰিব। আপোনালোকে দেখিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।